বিটিআৰ ৰেকৰ্ডত কৰা দফাবিলাক আমি ৰূপায়ণ কৰিম আৰু এটা ভাল খবৰ আপোনালোকক দিব বিচাৰিছোঁ আপোনালোকে গম পাইছে নিশ্চয় মিডিয়াই মানে অহাকালি 10 তাৰিখ মানে ভাৰত চৰকাৰ অসম চৰকাৰ আৰু যিবিলাক চিগনেটাৰী আছে বিটিআৰ তেখেতসকলৰ মাজত এটা ত্ৰিপাক্ষিক মানে এটা আলোচনা হৈ আছে এই আলোচনাৰ পিছত নিশ্চয় আৰু দ্ৰুত গতিত বিটিআৰ ৰেকৰ্ড ৰূপায়ণ হ'ব বুলি মই আশা কৰিছোঁ থেংক ইউ স্যার শিক্ষা হল মানুষ জীয়াই থাকা এটা অস্ত্র তাই ঠিক তেনেধৰণে স্মার্ট হার্ডওয়ার্ক এন্ড স্ট্রং ডিটারমিনেশন এডুকেশনের ক্ষেত্রে নবযুৱকৰ প্ৰতি বিটিআৰ চৰকাৰে কিমানখিনি সজাগতা বিটিআৰ চৰকাৰে বিশেষকৈ চিফ ডাঙৰীয়াই বিটিআৰৰ চিফ ডাঙৰীয়াই শিক্ষা বিভাগ নিজৰ হাতত ৰাখিছে এনে ৰাখা নাই শিক্ষা যদি আমি আগুৱাই যাব নোৱাৰোঁ শিক্ষাৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীক বিশেষকৈ চৰকাৰী স্কুলবিলাকত যদি আমি ভালকৈ যদি মানে এটা ভাল পৰিৱেশত যদি আমি গঢ়ি তুলিব নোৱাৰোঁ তেনেহ'লে আগন্তুক দিনত আমি বহুত পিছ পৰি যাম এইটো ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰতো বহুত আঁচনিবিলাক আমি হাতত লৈছোঁ আমি স্কুল এডপশ্যন কৰিছোঁ আপোনালোকে দেখি আছে প্ৰায় 1000 স্কুল আমি এডপশ্যন কৰিছোঁ 1000 স্কুল এডপশ্যনত আমি এনেই মিছন মদত ভাৰত চৰকাৰ অসম চৰকাৰে এইবিলাক কামটো কৰি আছে ইমান মিছন মদত কাম কৰাৰ স্বত্তেও আমাৰ পঢ়াবিলাক ইমান ভাল নহয় যাৰ কাৰণে আমি এৰিয়াৰ পৰা লোকেল এৰিয়া MCLA হওক কোনো তেনেকৈ অফিচাৰে হওক বা DC SP যিকোনো হওক তেখেতসকলে এটা স্কুল এডপ্ট কৰি এই স্কুলৰ গাৰ্জেন হিচাপে তেখেতসকলক আমি দিছোঁ এইটো এটা আমি হাতত লৈছোঁ আৰু এইবাৰ মানে বিটিআৰ চৰকাৰে বহুত স্কুলবিলাকত যিবিলাক ডেমেজ হোৱা বা যিবিলাক স্কুলক ৰিপেয়াৰিং কৰিব লাগে এইবিলাক স্কুলক একে ধৰিয়ে ৰিপেয়াৰিং কৰিবলৈ চেষ্টা কৰিছে আগত কি হৈছিল এটা স্কুলৰ নামত 20 লাখ 30 লাখ 40 লাখ স্কিমটো হাতত লৈ আহিছিল কিন্তু এইফালে কামটো 2 লাখ কৰা নাই কিন্তু আমাৰ চৰকাৰে কি কৰিছে এই 20 লাখ 30 লাখ 40 লাখ টকা দি প্ৰায় আমি 10টা 20টা স্কুল ৰিপেয়াৰিং কৰি দিব পাৰোঁ এই ধৰণে আমি হাতত লৈছোঁ শিক্ষাৰ ক্ষেত্ৰতো আমি মানে টিচাৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰতো চাওক এতিয়া 99ৰ যি সমস্যা আছিল বাক্সা ডিষ্ট্ৰিক্টত এই 99ৰ সমস্যাটো প্ৰায় আমি শেষ কৰিছোঁ অলপ আছে এইটো অতি সোনকালে আমাৰ চৰকাৰে তেখেতসকলৰ প্ৰায় অল ক্লিয়াৰ এটা কৰিবলৈ আমি চেষ্টা কৰি আছোঁ শিক্ষাৰ ক্ষেত্ৰত বহুত এটা চিন্তা চৰ্চা আমাৰ UPPL কমিটি আছে 40টা ব্লক কমিটি উপস্থিত হৈ বহুত ভাল লাগে আমাৰ পশ্চিম ব্লক কমিটিৰ যি এজেণ্ডা যি মানে উদ্দেশ্য UPPL দলৰ আছে কাম কৰি আছে সেইদৰে যদি কাম কৰি আগুৱাই যায় শক্তিশালী এনে আছে আৰু শক্তিশালী হৈ যাব আৰু ৰাইজেও UPPL দলত থাকি UPPL দলক সমৰ্থন কৰি UPPLৰ পৰা যি ধৰণৰ এজেণ্ডা বা ভিজন UPPL দল লৈছে আমি মানে ৰূপায়িত কৰিব পাৰোঁ নিশ্চয় আগন্তুক দিনত ভাল লাগিল ইয়াত UPPL কৰ্মকৰ্তাই আজি জইনিং কৰিছে মোৰ ভাল লাগিল তেখেতসকলে দেখিছে নিশ্চয় মানে চাইছে যে কিমান কি ধৰণৰ পৰিৱৰ্তন বৰ্তমান চৰকাৰে কৰিছে আৰু এই চৰকাৰৰ লগত আগন্তুক দিনত এই উন্নয়ন কৰিব লাগিব আৰু আমি সকলোৱে UPPL দলত থাকিয়ে আমি কাম কৰিলে ঠাইৰ লগতে মানে আমাৰ বিটিআৰটো সুন্দৰ হ'ব আৰু শান্তি হ'ব মানে বাৰ্তা যে বিটিআৰ চৰকাৰ বা UPPL দল আছে এই বাৰ্তা তেখেতসকলে বিশ্বাস কৰে তেখেতসকলে আজি আমাৰ যোগদান কৰিছে বুলি আমি এতিয়া যি দেখিছোঁ মই নিজ হাতেৰে প্ৰায় 40-50 জনক মই তেখেতসকলক ৱেলকাম কৰিছোঁ এতিয়াও বহুত মানে আমাৰ BPFৰ কৰ্মকৰ্তাই জইন কৰিছে মই শুনা মতে প্ৰায় 300-400 জন মানে আমাৰ UPPL দলত আজি বিভিন্ন ৰাজনৈতিক দল স্পেচিয়েলি BPFৰ পৰা আজি ইয়াত জইন কৰিছে বুলি মই পাইছোঁ এইটোতো বহুত লজ্জাজনক বিষয় আৰু দুৰ্ভাগ্যজনক বুলি ক'ব লাগে তেখেতসকলে বিশেষ এজন মানে প্ৰাক্তন বিধায়ক প্ৰাক্তন BTCৰ এজন BTCৰ চিগনেটৰী তেখেতসকল আছিল তেখেতসকলে এটা শান্তি স্থাপন কৰিব লাগিব ইয়াত আৰু তেখেতৰ নিচিনা এজন ব্যক্তিয়ে গাৰ্জেন এজনে যদি এই ধৰণৰ মানে তেখেতসকলে কাম কৰে তেনেহ'লে এইটো আমাৰ কাৰণে বিটিআৰবাসীৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা আৰু লজ্জাজনক কথা আমি বিচাৰিছোঁ UPPL দলে যোৱা 20 চনৰ 27 জানুৱাৰীত যি একত্ৰ কৰা হৈছে শান্তিৰ এটা একত পিছৰ একত বিটিআৰ একত এই একতৰ পিছত বিটিআৰত যি এটা শান্তিৰ পৰিৱেশটো ঘূৰি আহিছে এইটো আমি ইষ্টাব্লিছ কৰিব লাগিব আৰু ইয়াত যাতে কোনো অশান্তি নহয় আৰু কোনেও যদি এই শান্তিৰ যি চেষ্টা কোনো বাধা দিব নোৱাৰে আৰু সকলোৱে বিভিন্ন ৰাজনৈতিক
আগত ৰাখি আমাৰ চৰকাৰে কাম কৰি আছে। আগন্তুক দিনত আমাৰ ইয়াত থকা ল'ৰা ছোৱালীয়ে কেনেকৈ এটা ভাল পৰ্যায়লৈ লৈ যাম আৰু ইয়াৰ পৰা কেনেকৈ হায়েষ্ট মানে অফিচাৰবিলাক যিবিলাক IAS IPS অফিচাৰবিলাক বনাব পাৰোঁ, তাৰ কাৰণে আপোনালোকে অলপ আগতে কৈছোঁ UPSCৰ কাৰণে ফ্ৰী কোচিং আমি মানে দিল্লীলৈ পঠাইছোঁ। এতিয়া ইঞ্জিনিয়াৰৰ কাৰণে কোকৰাঝাৰত এটা কোচিং চেণ্টাৰ চলি আছে আৰু MBBSৰ কাৰণে আমি হাতত লৈ আছোঁ, যাতে অল ৰাউণ্ড ডেভেলপমেণ্ট আমি কৰিবলৈ যাওঁতে শিক্ষাৰ ক্ষেত্ৰত আমি আগবাঢ়িব লাগিব। শিক্ষাৰ ক্ষেত্ৰত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ইয়াত থকা সকলোৱে যাতে স্থান পায় আৰু BTR থকা 35 লাখ মানুহৰ ঘৰৰ ল'ৰা ছোৱালীবিলাকে যাতে ভাল শিক্ষা পায়, এইটো কাৰণে আমি কাম কৰি আছোঁ। থেংক ইউ।